গ্ৰামাৰ একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি বিষয়বস্তু লৈ আহিছোঁ জেণ্ডাৰ। আমি জেণ্ডাৰৰ এটা সবিশেষ এটা স্পষ্টীকৰণ ধাৰণা তোমালোকলৈ আজি দিবলৈ ওলাইছোঁ। জেণ্ডাৰ মানে হ'ল লিংগ। জেণ্ডাৰ মূলতঃ চাৰি প্ৰকাৰৰ। জেণ্ডাৰ মূলতঃ চাৰি প্ৰকাৰৰ। তাৰে এক নম্বৰ থাকিব মাস্কুলিন জেণ্ডাৰ, যাৰ অৰ্থটো হ'ব পুংলিংগ। ইয়াত পুংলিংগ বুলিও কোৱা হয়, পুলিংগ বুলিও কোৱা হয়। দুই নম্বৰত হ'ব ফেমিনিন জেণ্ডাৰ অৰ্থাৎ স্ত্ৰীলিংগ। আৰু তিনি নম্বৰত থাকিব কমন জেণ্ডাৰ অৰ্থাৎ উভয় লিংগ। চাৰি নম্বৰত থাকিব নিউটাৰ জেণ্ডাৰ অৰ্থাৎ ক্লীবলিংগ বা জড় পদাৰ্থ। আমি প্ৰত্যেকটোৰ বিষয়ে এটা স্পষ্টীকৰণ বা এটা স্পষ্ট ধাৰণা তোমালোকলৈ দিবলৈ চেষ্টা কৰিম আমি। যে মেস্কুলিন জেণ্ডাৰ অৰ্থাৎ পুংলিংগ বুলি কোৱাৰ লগে লগে আমাৰ মনৰ ভিতৰত কি উদয় হয় বা কি ভাৱ আমাৰ আহে? মেস্কুলিন বা পুংলিংগ শব্দটোৱে পুৰুষ জাতীয় যিবোৰ আছে, কেৱল মানুহ বুলিয়েই নহয়, যিকোনো জীৱ জন্তু হয় প্ৰত্যেকটোই পুৰুষ জাতীয় যিবোৰ সেইসকলক পুংলিংগ বুলি ক'ব। উদাহৰণস্বৰূপে যদি আমি চাওঁ তেন্তে ইয়াত তিনিটা উদাহৰণ আমি প্ৰত্যেকটোৰ কাৰণে ৰাখিছোঁ তিনিটাকৈ। যে এক নম্বৰত আছে মেন। মেন মানে মানুহ, ইয়াত মতা মানুহ। বয় মানে ল'ৰা, ছাৰ মানে মহাশয়। অৰ্থাৎ ইয়াত যিকেইটা উদাহৰণ ইয়াত আমি উপস্থাপন কৰিছোঁ তাৰ প্ৰত্যেকটো একোটা পুৰুষ জাতীয়। ইয়াত মহিলা জাতীয় বা জড় পদাৰ্থ জাতীয় কোনো বস্তু কিন্তু ইয়াত ব্যৱহাৰ কৰা নহ'ব। মেস্কুলিনত অনলি মাত্ৰ পুৰুষ জাতীয় যিসকল আছে সেইসকলৰ কাৰণেই মেস্কুলিন জেণ্ডাৰ, অৰ্থাৎ যাৰ অৰ্থটি হ'ল পুংলিংগ। ইয়াত অনলি পুৰুষ জাতীয় বুজাব। দুই নম্বৰত থাকিব ফেমিনিন জেণ্ডাৰ অৰ্থাৎ স্ত্ৰীলিংগ। ইয়াত স্ত্ৰী জাতীয় যিসকল আছে, স্ত্ৰী বুলি কোৱাৰ লগে লগে ছোৱালী বা মতা মানুহ, মাইকী মানুহ তেনে জাতীয় থাকিব। ইয়াত উদাহৰণস্বৰূপে আমি উল্লেখ কৰিছোঁ গাৰ্ল, মেডাম আৰু উমেন। গাৰ্ল শব্দটোৱে ছোৱালী অৰ্থ প্ৰকাশ কৰিছে, মেডাম অৰ্থাৎ বাইদেউ বা বা, উমেন অৰ্থাৎ তিৰোতা বা মহিলা মানুহ। অৰ্থাৎ স্ত্ৰী জাতীয় যিসকল আছে, কেৱল পুৰুষ বুলি মানুহ বুলি নহয়, ইয়াত মানৱ জাতিৰ কাৰণেই যে জেণ্ডাৰটো কেৱল ব্যৱহৃত হ'ব তেনেকুৱা নহয়, কিন্তু ইয়াত গোটেই জীৱ জন্তুৰ কাৰণেই ইয়াত জেণ্ডাৰটো ব্যৱহাৰ কৰা হৈছে। যদি বেলেগ কোনো ক্ষেত্ৰত যদি ইয়াত আমি উদাহৰণস্বৰূপে কাউ লওঁ, কাউ মানে গাই গৰু, অৰ্থাৎ এইটো স্ত্ৰীলিংগ অৰ্থাৎ ফেমিনিন জেণ্ডাৰৰ ভিতৰত পৰিব। যদি আমি অক্স লওঁ, অক্স মানে ষাঁড় গৰু, ষাঁড় গৰুটো পুৰুষ জাতীয়, গতিকে অক্সটো হ'ব মেস্কুলিন জেণ্ডাৰৰ ভিতৰত। গতিকে এটা কথাই স্পষ্ট যে কেৱল মানুহ যিসকল তেওঁলোকেই জেণ্ডাৰৰ আওতাত নপৰে, ইয়াত চব জীৱ জন্তুই ইয়াত জেণ্ডাৰৰ আওতাত পৰিব। তিনি নম্বৰত আছে কমন জেণ্ডাৰ। এইটো অকণমান ডিফাৰেণ্ট জেণ্ডাৰ, এইটো অকণমান বেলেগ। কমন মানে হ'ল উভয় লিংগ। ইয়াত য'ত পুৰুষো থাকিব মহিলাও থাকিব, অৰ্থাৎ স্পষ্টি নহয় যে পুৰুষে নে মহিলা, তেনে জাতীয় যিসকল আছে সেইবোৰ হ'ব কমন জেণ্ডাৰ। ইয়াত আমি উদাহৰণস্বৰূপে লৈছোঁ টিচাৰ। টিচাৰ মানে হ'ল শিক্ষক শিক্ষয়িত্ৰী। ইয়াত শিক্ষকো আছে শিক্ষয়িত্ৰীও আছে, অৰ্থাৎ পুৰুষো আছে মহিলাও আছে। দুই নম্বৰত হ'ল আমি ইয়াত উল্লেখ কৰিছোঁ ডক্টৰ অৰ্থাৎ চিকিৎসক। ডক্টৰ বুলি কোৱাৰ লগে লগে ইয়াত মহিলাসকলো ডক্টৰ থাকে বা পুৰুষ ডক্টৰো থাকে, গতিকে ডক্টৰটো একোটা কমন জেণ্ডাৰৰ ভিতৰত পৰিব। তাৰপিছত আছে ষ্টুডেণ্ট। ষ্টুডেণ্ট শব্দটোৰ শাব্দিক অৰ্থটো হ'ল ছাত্ৰ ছাত্ৰী, অৰ্থাৎ ছাত্ৰও আছে ছাত্ৰীও আছে, অৰ্থাৎ পুৰুষো আছে মহিলাও আছে। ইয়াত এনে কিছুমান শব্দ আমি ইয়াত উল্লেখ কৰিব পাৰি যিবোৰৰ দেখিলে বা শুনিলেই আমি ভাৱটো বুজিব নোৱাৰি যে আচলতে এইবোৰ কোন জেণ্ডাৰ। যেনেকৈ যদি আমি কওঁ ডগ, ডগ বুলি কোৱাৰ লগে লগে শব্দটো আহিল কুকুৰ। এতিয়া কুকুৰ এটা পুৰুষো হ'ব পাৰে মহিলাও হ'ব পাৰে। কেট মানে মেকুৰী, মেকুৰী বুলি কোৱাৰ লগে লগে পুৰুষো আহে মহিলাও আহে। ফিছ মানে মাছ, অৰ্থাৎ এইটো পুৰুষো হ'ব পাৰে মহিলাও হ'ব পাৰে। অৰ্থাৎ এই যিকেইটা উদাহৰণ আমি ইয়াত উল্লেখ কৰিলোঁ এই প্ৰত্যেকবোৰেই একোটা কমন জেণ্ডাৰৰ ভিতৰত পৰিব। কাৰণ কি এইবোৰৰ লিংগ স্পষ্ট নহয়, সেইকাৰণে যিকেইটাই অস্পষ্ট লিংগ থাকিব সেইকেইটাই কমন জেণ্ডাৰৰ ভিতৰত পৰিব। এণ্ড লাষ্ট নাম্বাৰ 4 নিউটাৰ জেণ্ডাৰ, যাৰ অৰ্থটো হ'ল ক্লীবলিংগ বা জড় পদাৰ্থ। নিউটাৰ জেণ্ডাৰটো এই ওপৰৰ তিনিটা জেণ্ডাৰতকৈ টোটেলি বেলেগ। হু ক্যান নট মুভ ফ্ৰম ওৱান টু এনাদাৰ প্লেচ উইদাউট ডিপেণ্ডিং এনি আদাৰ্ছ ইজ কল্ড নিউটাৰ জেণ্ডাৰ।
অৰ্থাৎ যিজনে এঠাইৰ পৰা আন ঠাইলৈ নিজস্বভাৱীয়াকৈ স্থানান্তৰিত হ'ব নোৱাৰে, অৰ্থাৎ আনৰ সহায় নোলোৱাকৈ স্থানান্তৰিত হ'ব নোৱাৰে, সেয়াই হ'ব নিউট্ৰেল জেণ্ডাৰ, অৰ্থাৎ ক্লীবলিংগ বা জড় পদাৰ্থ। অৰ্থাৎ নিউট্ৰেল জেণ্ডাৰ শব্দটোৰ আচল অৰ্থটো হ'ল ক্লীবলিংগ, কিন্তু আমি বুজাবৰ কাৰণে ইয়াত জড় পদাৰ্থ শব্দটো লিখি ৰাখিছোঁ। আচলতে নিউট্ৰেল জেণ্ডাৰ শব্দটোৰ শাব্দিক অৰ্থটো জড় পদাৰ্থ নহয়। জড় পদাৰ্থৰ লগত নিউট্ৰেল জেণ্ডাৰৰ এনেহেন অৰ্থৰ দিশৰ পৰা কোনো সম্পৰ্ক নাই, কিন্তু আমি বুজাবৰ কাৰণে ইয়াত জড় পদাৰ্থটো লিখিছোঁ যাতে চবে গম পায় যে যিবোৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আনৰ সহায় ল'ব লগা হয়, অৰ্থাৎ নিজস্বভাৱীয়াকৈ যাব নোৱাৰে, তেনেবোৰ বস্তু একোটা নিউট্ৰেল জেণ্ডাৰৰ ভিতৰত পৰিব। ইয়াত আমি উদাহৰণস্বৰূপে কেইবাটাও লিখি ৰাখিছোঁ, যেনে ডাষ্টাৰ। অৰ্থাৎ ডাষ্টাৰটো আমি ইয়াত বেঞ্চৰ ওপৰত ৰাখি থলোঁ, টেবুলৰ ওপৰত ৰাখিছোঁ। এতিয়া আমি শ্বুট হোৱাৰ পিছত বা লিখা পঢ়া শেষ হোৱাৰ পিছত আমি ইয়াৰ পৰা গুচি যাম, নিজৰ ঘৰলৈ গুচি যাম, কাৰণ আমি চলাচল কৰিব পাৰোঁ। কিন্তু ডাষ্টাৰটো ইচ্ছা কৰিলেও এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হ'ব নোৱাৰিব। অৰ্থাৎ আমি ইয়াৰ পৰা গুচি যাম, ডাষ্টাৰটো ইয়াত যদি 3 দিনো থাকে, তথাপি ডাষ্টাৰটো ক'ব নোৱাৰে যে বোলা অলপ বজাৰৰ পৰা চাহপান খাই আহোঁ, কাৰণ এই ক্ষমতাৰ ডাষ্টাৰটো নাই, যাৰ কাৰণে ডাষ্টাৰটো হ'ব একোটা নিউট্ৰেল জেণ্ডাৰ। তাৰপিছত আমি লিখিছোঁ চক অৰ্থাৎ চক পেঞ্চিল, ইয়াৰো নিজস্বভাৱীয় কোনো ক্ষমতা নাই। তাৰপিছত আমি লিখিছোঁ বেঞ্চটোৰো নিজস্বভাৱীয় কোনো ক্ষমতা নাই। ইয়াত বেঞ্চৰ এইচটো নাছিল, হয়, BENCH, বেঞ্চৰো নিজস্বভাৱীয় কোনো ক্ষমতা নাই। গতিকে এটা কথা বুজিব পাৰিলোঁ যে যিবোৰৰ মানে অনলি বডি আছে, দেহ আছে, কিন্তু প্ৰাণ নাই, সেইবোৰ বস্তু হ'ব একোটা নিউট্ৰেল জেণ্ডাৰ। এতিয়া ফাৰ্ষ্ট ক্লাছত আমি যি আলোচনা কৰিছিলোঁ আপোনালোকৰ মনত পৰিব লাগে, সেয়া হ'ল কনজুগেটৰ ফৰ্মুলা। তাত আমি উল্লেখ কৰিছিলোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত হি, শ্বি, ইট, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত 3টা প্ৰনাউন আমি উল্লেখ কৰিছিলোঁ, হি, শ্বি, ইট। এইবোৰৰ মানে কিছুমান আলোচনা তাত বাকী আছিল সেই ক্লাছটোত। যদি আপোনালোকে চোৱা নাই তেন্তে আগৰ ভিডিঅ'বোৰ চালে ফাৰ্ষ্ট ভিডিঅ'টোত এই কথাটো উল্লেখ কৰা আছে যে কোন পাৰ্চনটো কোন নাম্বাৰ কোন পাৰ্চনত থাকিব, হিটো কোন নাম্বাৰ কোন পাৰ্চন, বা ৰামটো কোন নাম্বাৰ কোন পাৰ্চন, ইয়াৰ এটা সবিশেষ ধাৰণা আমাৰ ফাৰ্ষ্ট ভিডিঅ'টোত দিয়া আছে। গতিকে আপোনালোকে কাইণ্ডলি তাত যাই চবখিনি চাব পাৰে। আজি আমি এই ভিডিঅ'টোত হি, শ্বি, ইটৰ এটা কনচেপ্ট দিম, যে হি হ'ল ইয়াত ছাইডত আমি লিখি ৰাখিছোঁ, আপোনালোকে যদি দেখে যে হি, শ্বি, হি, ইট, এনেহেন এটা কনচেপ্ট আমাৰ ইয়াত দিয়া আছে। তো হি মানে তেওঁ, অৰ্থাৎ এইটো হ'ব পুৰুষ জাতীয়, তেওঁটো পুৰুষ জাতীয়ৰ কাৰণে ব্যৱহাৰ কৰা হয়। শ্বি মানে তাই, অৰ্থাৎ তাইটো স্ত্ৰীৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু যিবোৰ জড় পদাৰ্থ সেইবোৰৰ কাৰণে ইট ব্যৱহাৰ কৰা হয়, ইট মানে এইটো। কিন্তু কমন জেণ্ডাৰৰ কাৰণে নিৰ্দিষ্ট কোনো প্ৰিপজিশ্যন প্ৰনাউন দিয়া নাথাকে কমন জেণ্ডাৰৰ কাৰণে। এতিয়া কমন জেণ্ডাৰটো হ'ল উভয়লিংগ, সেইকাৰণে ইয়াত আমি ছাইডত লিখি ৰাখিছোঁ কথাটো বুজাবৰ কাৰণে যে ইয়াত হিটো ব্যৱহাৰ কৰা হয় কমন জেণ্ডাৰৰ কাৰণে। কিয় যে কমন জেণ্ডাৰৰ কাৰণে কোনো নিৰ্দিষ্ট প্ৰনাউন নাথাকে, যাৰ কাৰণে কমন জেণ্ডাৰৰ ক্ষেত্ৰত সদায় হি ব্যৱহাৰ কৰে। আমি এটা উদাহৰণ দি বুজাবলৈ চেষ্টা কৰিম যে ছাপোজ আমি যদি কমন জেণ্ডাৰৰ কথা, দি ডগ ইজ এ ফেইথফুল এনিমেল, দি ডগ ইজ এ ফেইথফুল এনিমেল। যদি আমি এষাৰ কথা ট্ৰাই কৰোঁ যে দ্য ডগৰ প্ৰনাউনটো কি হ'ব, অৰ্থাৎ ডগ হ'ল নাউন। এতিয়া ডগৰ যদি প্ৰনাউন বিচাৰোঁ তেন্তে দ্য ডগটো কোন নম্বৰ কোন পাৰ্চন হ'ব? দ্য ডগটো ফাৰ্ষ্ট ক্লাছত কথাটো মনত পৰিছে যে ফাৰ্ষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ যে আই, উই, ইউ, এই 3টা নহ'লে থাৰ্ড পাৰ্চন, অৰ্থাৎ দ্য ডগটো আই নহয়, উইও নহয়, ইউ নহয়, গতিকে ডগটো হ'ব থাৰ্ড পাৰ্চন। এতিয়া দ্য ডগ বুলি কোৱাৰ লগে লগে কেইটা কুকুৰক বুজাইছে? এটা কুকুৰক, গতিকে ছিংগুলাৰ নম্বৰ, অৰ্থাৎ দ্য ডগটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ। এতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰত প্ৰনাউনত কেইটা প্ৰনাউন আছে? কনজুগেটৰ যি ফৰ্মুলা আছে সেই ফৰ্মুলাটোত তাত আছে 3টা প্ৰনাউন, এটা হ'ল হি, আনটো হ'ল শ্বি, আৰু লাষ্টৰটো হ'ল ইট। অৰ্থাৎ
দ্য ডগটো এতে কোন লিঙ্গ? দ্য ডগৰ কোনো লিঙ্গ নিৰ্ধাৰিত নহয়, অৰ্থাৎ ডগ বুলি কোৱাৰ লগে লগে পুৰুষো আছে মহিলাও আছে। সেইকাৰণে যদি উভয় লিঙ্গ হয় তেন্তে উভয় লিঙ্গৰ ক্ষেত্ৰত মেস্কুলিন জেণ্ডাৰৰ পৰা, অৰ্থাৎ মেস্কুলিন জেণ্ডাৰত যেনেকৈ আমি হি ব্যৱহাৰ কৰিছোঁ ঠিক তেনেকৈ কমন জেণ্ডাৰৰ কাৰণেও আমি হি ব্যৱহাৰ কৰিম। অৰ্থাৎ দ্য ডগৰ পৰিৱৰ্তে আমাৰ প্ৰনাউনটো আহিব হি, তাৰপিছত বাকীখিনি যেনেহেন আছে তেনেহেনে থাকি যাব। গতিকে আজিৰ জেণ্ডাৰ ক্লাছটোত যদি কাৰোবাৰ কোনো ধৰণৰ প্ৰশ্ন থাকে তেন্তে কাইণ্ডলি আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি যাব। লগতে আমাৰ আগৰ কেইটামান ভিডিঅ' আপলোড দিয়া আছে, কনজুগেটৰ ফৰ্মুলাৰ ওপৰত দিয়া আছে, অক্সিলাৰী ভাৰ্বৰ ওপৰত দিয়া আছে, বা ইংৰাজী গ্ৰামাৰৰ যিকোনো প্ৰশ্ন আপোনাৰ হ'ব পাৰে, ভইচৰ প্ৰশ্ন হ'ব পাৰে, নেৰেশ্যনৰ প্ৰশ্ন, বা যিকোনো ধৰণৰ এপ্লিকেশ্যন ৰাইটিং, লেটাৰ ৰাইটিং, ছাবষ্টেন্স ৰাইটিং, পেজেছ ৰাইটিং, ৰিপোৰ্ট ৰাইটিং, যিকোনো ধৰণৰ আপোনালোকৰ প্ৰশ্ন যদি থাকে তেন্তে কাইণ্ডলি আপোনালোকে কমেণ্ট বক্সত জনাব। আমি সাধ্যানুসাৰে আপোনালোকক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰিম। আজিৰ ক্লাছটোত এইখিনিতে শেষ কৰিছোঁ। অহা ক্লাছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ শেষ কৰিছোঁ। নমস্কাৰ।